নমস্কাৰ প্ৰাইম নৰ্থ-ইষ্টৰ দৰ্শক স্বাগতম জনাইছোঁ মই আজি উপস্থিত আছোঁ অসমৰ এগৰাকী সফল অভিনেত্ৰী আপোনালোক সকলোৱে তেখেতৰ নামটো ক'লেই চিনি পাব মই নামটো নকওঁ আপোনালোকে নিজে চাওক তেখেতৰ ঘৰত উপস্থিত আছোঁ মই তেখেতৰ ঘৰৰ কলিং বেল বজাইছোঁ আৰু আপোনালোকে দেখিলেই চিনি পাব আপোনাক প্ৰাইম নৰ্থ-ইষ্টলৈ স্বাগতম জনাইছোঁ ভালে আছে নিশ্চয় চলি আছে আৰু দেখাটো ভালে যেন লাগিছে চলি আছে আৰু আচ্ছা এতিয়া বা আপোনাক ৰিয়েল লাইফত মানুহে বিভিন্ন ধৰণৰ কেৰেক্টাৰত আপোনাক দেখিছে ধৰক কাৰোবাৰ মা কাৰোবাৰ ৱাইফ কাৰোবাৰ পেহী কাৰোবাৰ মাহী এতিয়া মই আহোঁ আপোনাৰ ৰিয়েল লাইফৰ বিষয়ে আৰু আপোনাৰ ঘৰ ক'ত আপোনাৰ মা দেউতা আপোনাৰ হাজবেণ্ড এই গোটেই কথাখিনি আমি দৰ্শকক জনাব বিচাৰোঁ মোৰ দেউতাৰ নাম যতীন গোস্বামী তেখেত সত্ৰীয়া নৃত্য শিল্পী সত্ৰীয়া নৃত্যৰ লগত জড়িত তেখেতে পদ্মশ্ৰীও পাইছে নৃত্যাচাৰ্য যতীন গোস্বামী বুলি সকলোৱে জানে আৰু মোৰ মা হৈছে এসময়ৰ খুব ভাল অভিনেত্ৰী বিখ্যাত অভিনেত্ৰী তেখেত আগতে কমলা শৰ্মা আছিল পিছলৈ কমলা গোস্বামী এতিয়া তেখেত নাই মোৰ দাদা চাৰিজন ভাস্কৰ দা দিবাকৰ দা প্ৰভাকৰ গুণাকৰ ভাস্কৰ দাক বৰ এইবোৰৰ লগত বৰ জড়িত নহয় তাৰপিছত দিবাকৰ দাক মোটামুটি খুব ভাল স্ক্ৰিপ্ট ৰাইটাৰ অসমত হিন্দী স্ক্ৰিপ্ট ৰাইটাৰ বুলি ক'লে তেখেতৰ নামটো লোৱা যায় তাৰপিছত প্ৰভাকৰ গোস্বামী প্ৰভাকৰ দা ভাল নৃত্যশিল্পী সত্ৰীয়া নৃত্যশিল্পী এই সত্ৰীয়া লগত জড়িত মানুহখিনি তেখেতক ভালকৈ চিনি পায় তাৰপিছত হ'ল গুণাকৰ দেৱ গোস্বামী মোটামুটি তেওঁ অভিনয় কৰে তেওঁৰ অসমৰ অভিনয় শিল্পীসকলৰ মাজত তেখেতৰ এটা যথেষ্ট নাম আছে আৰু তেখেতে ভালকৈ চিনি পায় আৰু মই বিয়া হৈছোঁ মাজুলীলৈ যদিও মই গুৱাহাটীত থাকোঁ মই বিয়া হৈছোঁ মাজুলীলৈ মোৰ হাজবেণ্ডৰ নাম হৈছে অমৰজ্যোতি গোস্বামী তেখেত ইয়াত থকা বহুদিন হ'ল যদিও বহুদিন হ'ল ইয়াত থকা কিন্তু আমি মাজুলীৰ লগত খুবেই জড়িত আমি মানে আগতেতো মাহেকত এবাৰ যাওঁৱেই কিন্তু এতিয়া ল'ৰা ছোৱালী ডাঙৰ হৈছে মোৰ কামৰ ব্যস্ততা বাঢ়িছে সেইকাৰণে আমি মাহত এবাৰ নহ'লেও ছমাহত আমি এবাৰ যাওঁৱেই গতিকে আমি মাজুলীৰ লগত খুবেই মানে আমাৰ সম্বন্ধ খুবেই ভাল তাত মোৰ শাহু আছে শহুৰো আছে মোৰ বিয়াৰ পিছত 5 বছৰমানৰ পিছত তেখেত আছে তাৰপিছত মোৰ বৰজনা আছে তাত মোৰ জা আছে ডাঙৰ ভতিজাটা আছে আৰু ইয়াত মই মোৰ হাজবেণ্ড আৰু মোৰ একমাত্ৰ সন্তান মোৰ ল'ৰা আমি তিনি ইয়াত থাকিম এতিয়া দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ বা আপুনি প্ৰথম অভিনয় জগতত কেনেকৈ ভৰি দিছে কেতিয়াও জীৱনত ভবাই নাছিলোঁ মই আচলতে অভিনয় কৰিম কেতিয়াও ভবা নাছিলোঁ দৰ্শকসকলক ক'ব বিচাৰিছোঁ যে মই কেতিয়াও ভবা নাছিলোঁ মোৰ মন আছিল মোৰ দেউতাৰ নিচিনাকৈ মই এগৰাকী নৃত্যশিল্পী আৰু তাৰ কাৰণে মই খুব সৰু পৰাই মই যেতিয়া স্কুললৈকে যোৱা নাছিলোঁ প্ৰথম মই নাচ শিকিবলৈ আৰম্ভ কৰিছোঁ গতিকে মই কেতিয়াও ভবাই নাছিলোঁ যে মই এনেকৈ ষ্টেজত উঠিম কেতিয়াবা স্কুলত কাম কৰিম কেতিয়াও ভবা নাছিলোঁ তাৰপিছত এবাৰ এলাকাতে মানে মই মোক দেখিলে হেৰিয়ে লক্ষীবৰ ঠাকুৰ খুৰাটো লক্ষীবৰ ঠাকুৰে লক্ষীবৰ্মাই মোক এবাৰ দেখি পেলাই তেওঁৰ ভাগিনীয়ে ৰঞ্জিত বেজবৰুৱাই সেই সময়ত এখন চিৰিয়েল কৰিবলৈ লৈছিলে হেৰি মলকুইন এইখন হৈছে মলকুইন লক্ষীনাথ বেজবৰুৱাৰ সৰু চুটি গল্প লৈ তেওঁ এখন চিৰিয়েল কৰিছিল দূৰদৰ্শনত সেইখনৰ নাম হ'ল মলকুইন আৰু তাত বহুত সৰু ষ্টৰী আছিল তাৰ এটা ষ্টৰী আছিলে চেনী চম্পা কোনে কৰিব এতিয়া সেই কেৰেক্টাৰটো কৰিবৰ কাৰণে ছোৱালী বিচাৰি গৈছে যে লক্ষীবৰ্মাৰ লগত মোৰ তেনেকৈ বৰ বিশেষ চিনাকি নাছিল এনেই দেখোঁ আৰু লক্ষীবৰ ঠাকুৰ পৰ্দাত ওলাই খুব ভাল লাগে মানুহজন আৰু এনেই দেখিবলৈও মানুহজন বৰ ধুনীয়া গতিকে আৰু মানে তেখেতৰ অভিনয় কৰা যেন লগা নাছিলে নিজৰ মানুহ নিচিনা লাগে নিজৰ মানুহজন আমাৰ যেন কাষৰ দাদাহে যেন আমাৰ কাষৰ মানুহ ঘৰত থকা মানুহজনহে যেন এনেকুৱা নিচিনা লাগে গতিকে লক্ষীবৰ ঠাকুৰ দেখিলে ভালেই লাগি যায় আৰু এই মনটো এদিন লক্ষীবৰ ঠাকুৰে যিটো মামাই যিটো মই মামা বুলি মাতোঁ যিটো অফিচত চাকৰি কৰে সেই অফিচটোলৈ মোৰ দেউতাৰ এজন
চিনাকি মানুহক এখন চিঠি দিবলৈ মই যাব লগা হ'ল। তেতিয়া মোৰ চুলিখিনি বহুত দীঘল আছিল, অকণমান চলি আছিল। লক্ষীপুৰে মোক দেখিলে মাতিলে, তেখেতক সুধিলে আৰু কোন হয় বোলে যতীন গোস্বামীৰ ছোৱালী, কথা চথা পাতিলে, বৰ ভবা নাই ইমান। তাৰপিছত অলপ দিনৰ পিছত লক্ষীপুৰদেৱ আমাৰ ঘৰলৈ আহিলে, আমাৰ ঘৰৰে আগেদি কাৰোবাৰ ঘৰলৈ গৈছিল, যাওঁতে সোমালে গম পালৰে যতীন গোস্বামীৰ ঘৰ। সোমালোঁ, ভালকৈ খবৰ খাতি ল'লে মেলিলে, মোৰ লগত কথা পাতিলে, মোৰ মাৰ লগত কথা পাতিলে, ভবা নাই আৰু। তাৰপিছত এদিন ৰঞ্জিত বেজবৰুৱা তেখেতৰ ভাগিনীয়ে গৈ আমাৰ ঘৰলৈ আহি মোৰ মাক ক'লে যে এনেকৈ আমি এখন চিৰিয়েল কৰিব খুজিছোঁ, চিৰিয়েলখন নামলৈ এনেকুৱা এটা কথা, চেনী চম্পা ষ্টৰিটোৰ চেনী চম্পা যিটো কেৰেক্টাৰ, সেই কেৰেক্টাৰটো কৰিব লাগে। মোৰ মাৰ এটা মোৰ মা কিবা কয়, মা এগৰাকী খুব ভাল অভিনেত্ৰী আছিল। মোৰ মালৈ বহুত মানে পৰ্দাৰ অভিনয়ৰ বহুত অফাৰ মানে গৈছিল তাৰ সময়ত, কিন্তু সেইটো সময়ত কথা আছিলে কি মোৰ মা ব্ৰাহ্মণ মানুহৰ ঘৰৰ ছোৱালী, গতিকে এটা কথা আছিলে যে ব্ৰাহ্মণৰ ঘৰৰ ছোৱালী টকি কৰিবলৈ যাব নিদিয়ে, টকি মানে বুজি পাইছে না, চিনেমা কৰিবলৈ যাব, গতিকে এটা বাইণ্ডিংছ আছিল মানে। যদিও মোৰ ককাহঁত খুব হেৰি আছিল, মাক মঞ্চত অভিনয় কৰিবলৈ যাবলৈ দিছিল, কিন্তু টকি কৰিবলৈতো যাব নোৱাৰোঁ, সেইটো আছিল। গতিকে মাৰ মনত এটা মন থাকি গ'ল, মায়ে পৰ্দাত অভিনয় কৰাৰ সেই হেঁপাহটো থাকি গ'ল। যেই লক্ষী মামাই ক'লে যেনেকৈ আপোনাৰ ছোৱালীজনী কেনেকৈ ভবা হৈছে, মায়ে লগে লগে ক'লে তাই যদি পাৰে কৰিব, মাকে কৰিব। ঠিক তেনেকৈ মই আহিলোঁ, প্ৰথম এখন চিৰিয়েল কৰিলোঁ, প্ৰথম অভিনয়ৰ বিষয়ে একোৱেই নাজানো, মোক খালি ইয়াত থিয় হ'বলৈ কৈছিলে, আকৌ ইয়ালৈ খোজকাঢ়িবলৈ কৈছিলে, সিমানেই আৰু একো গম নাপাওঁ। মোৰ জীৱনৰ প্ৰথম ডাইলগ মানে গোটেই ষ্টৰিটোৰ মই নাম ভূমিকাত অভিনয় কৰিছিলোঁ, আৰু মোৰ এটাই মুখত ডাইলগ আছিলে, খাওঁ অকল খাওঁ। আৰু কৈছিলোঁ মই আজিৰ বিখ্যাত অভিনেতা হিৰণ্য ডেকা কৈছিলোঁ। আৰু মোৰ এতিয়াও মনত আছে যে হিৰণ্য দাই মোক, মই টোপনি আহিছে, মই এতিয়া ক্লাছ 10ৰ ষ্টুডেণ্ট, মোৰ ৰাতি টোপনি আহিছে, মোৰ মা কাষত বহি আছে, মোৰ ৰাতি টোপনি আহিছে, মই এনেকৈ টোপনিয়ে বহি আছোঁ, আৰু হিৰণ্য দাই মোক ওচৰতে বহাই লৈ মোক সাধু কৈ শ্ৰম দিয়াইছিল। তাৰমানে মই অভিনয়টো একো নাজানোৱেই, আৰু চিনেমাৰ সম্পৰ্কেতো কোনো জ্ঞান নাই, আৰু টোপনি আহি গৈছে ৰাতি, মোক সাধু কৈ জগাই সাধু কৈ মোক চট দিয়াইছিল। মই সেইকাৰণে মানে হিৰণ্য দাক এতিয়াও মোৰ গুৰুৰ নিচিনা লাগে। আৰু লক্ষী মামাক মোৰ মানে এইটো লাইনত লৈ মোক লৈ অহাৰ কাৰণে লক্ষী মামাক মই মানে কোনোদিন পাহৰিব নোৱাৰা এজন ব্যক্তি মোৰ কাৰণে। তেনেকৈ মোৰ আৰম্ভ হ'ল প্ৰথম খোজ আপুনি চিৰিয়েল, তাৰপিছতহে লাহে লাহে যেতিয়া মানুহে কোৱা হ'ল, সেই মোৰ সৰু দাই যেতিয়া কোৱা হ'ল যে চা তই যেতিয়া এক্টিং কৰিছ তই ভালকৈ কৰ, ভালকৈ বুজি ল, তেনেকৈ কৰ, বা সি যেতিয়া কোৱা হ'ল, তাৰপিছত লাহে লাহে মানুহে যেতিয়া এটা দুটাকৈ কোৱা হ'ল, তেতিয়া মই ভাবিলোঁ যে অভিনয় কৰিব পাৰিম নেকি চাগে মই, সেইটো কাৰণে মনত ভাৱ হ'ল। তাৰপিছতহে মই লাহে লাহে অভিনয়নো কি, কেনেকৈ কৰে, চৰিত্ৰ এটা মই কেনেকৈ সোমাব লাগে, চৰিত্ৰটো কেনেকৈ ডেভেলপ কৰিব লাগে, সেইবিলাক কথা মই পিছত লাহে লাহে শিকিছোঁ। মই জনাত আপুনি থিয়েটাৰতো আছিলে নেকি? থিয়েটাৰত আছিলোঁ, 2 বছৰ মই থিয়েটাৰত আছিলোঁ। থিয়েটাৰত থকা আপুনি 2 বছৰ আছিলে, থকা মোৰ কিবা এটা অভিজ্ঞতা মানে আপোনাৰ মনত আছে নেকি? থিয়েটাৰত মোৰ বহুত তিতা মিঠা অভিজ্ঞতা আছে, এটা দৰ্শকসকলক জনাব নেকি? নাই, তাকে মই ক'ব বিচাৰোঁ, যেতিয়া মই সেইটো আচলতে মোৰ কাৰণে তিতা অভিজ্ঞতা নহয়, যদিও মই দৰ্শকে ভাবিব পাৰে এইটো মোৰ কাৰণে তিতা অভিজ্ঞতা, কিন্তু নহয়। মই ক'ব বিচাৰোঁ যে সেই কথাটোৰ পৰা মোৰ কিমান ডেভেলপ হ'ল নিজৰ, মই সেইটোহে বুজাব বিচাৰোঁ। এগৰাকী মানে বিখ্যাত পৰিচালকে প্ৰথম আহিয়ে মোৰ আৰম্ভ যেতিয়া কৰিলে ৰিহাৰ্চেল, প্ৰথম আহিয়ে মানে চবৰ মাজতে বহি থাকোঁতে খুব হেৰিকৈ ক'লে যে সাগৰীকা তোমাৰ মাতটো নুশুনে, আৰু এনেকৈ নহ'ব, এনেকৈ অভিনয় এনেকৈ নহয়, আৰু তোমাৰ মাতটো নুশুনে অডিয়েঞ্চে, এনেকৈতো নহ'ব নহয়। মোৰ খুব ডিপ্ৰেশ্যন হৈ গ'ল, মই ভাবিলোঁ এইটোতো মোৰ কাৰণে নহ'ব। তাৰপিছতে মই মোৰ মা লগত আছিল তেতিয়া, মই মাক আহি ক'লোঁ যে মা মোৰ দ্বাৰা থিয়েটাৰত হয়তো অভিনয় নহ'ব। তাৰপিছতে মায়ে ক'লে যে কিয়? নহয়, মই মাতিবলৈ বহুত কৰোঁ, আৰু যিজনে ক'লে যিজন পৰিচালকে, তেখেতেতো জানে যথেষ্ট কাম কৰিছে তেখেতে, গতিকে তেখেতেতো এনেই ক'বনে, কিবা এটা কাৰণে মোক ক'লে। তেতিয়া মোৰ মায়ে ক'লে যে তই ভাবচোন শইকীয়া ছাৰ অহালে ৰ, শইকীয়া ছাৰ মানে তেখেত তেতিয়া মই আকাশত আছিলোঁ দেই, আকাশত আছিলোঁ, তেখেতে নাটক লৈ আহে, তেখেতে
প্ৰত্যেক বছৰে আৱাহন থিয়েটাৰত এখন নাটক দিয়ে আৰু তেখেতে নিজে ডাইৰেকশ্যন কৰে। আৰু মোৰ মা শইকীয়া ছাৰৰ ওচৰত অভিনয় কৰিছিল আৰু শইকীয়া ছাৰে মোৰ মাক মানে মঞ্চত খুব সুন্দৰকৈ মাক মানে হেৰি কৰিছিল, ডাইৰেকশ্যন কৰিছিল। মায়ে মানে জানে শইকীয়া ছাৰৰ বিষয়ে জানে আৰু শইকীয়া ছাৰেও মোৰ মাৰ বিষয়ে জানে। গতিকে মায়ে ক'লে তই ছাৰ অহালে ৰচোন। তেতিয়া মই গুচি আহিব খুজিছিলোঁ থিয়েটাৰৰ পৰা। তাৰপিছতে মই ক'লোঁ ৰওঁ বাৰু, কিন্তু ৰৈ লাভ নাই চাগে, কাৰণ কিবা এটা কাৰণহে এজন পৰিচালকে মোক তেনেকৈ ক'লে। যেতিয়া শইকীয়া ছাৰ আহিল, শইকীয়া ছাৰে মোৰ যিখন নাটক প্ৰথম মই মাজতে আপোনাক এটা কৰোঁ, আপুনি এই দুজন মানুহৰ কথা কৈ আছে, তেখেতৰ নামটো ক'ব পাৰিব? তেখেত বৰ্তমান আছে, তেখেতৰ ক'ব নোখোজোঁ আৰু মই নামটো, কিন্তু মই তেখেতৰ কাৰণে মই সেইটা মই মোৰ কাৰণে মিত্ৰতা নহয়, মই সেইটো এটা মোৰ নিজকে মানে ডেভেলপহে কৰিব পাৰিলোঁ। মই এতিয়া শইকীয়া ছাৰ অহাৰ পিছত মই ছাৰক কৈছোঁ, ছাৰ এনেকুৱা কথা, মাতৃ ছাৰ বৰ সৰু, মই নোৱাৰিম চাগে ছাৰ, কি কৰা যায়। তেতিয়া মোক ছাৰে কিছু কথা ক'লে আৰু ছাৰৰ যিখন নাটক, সেই নাটকখন প্ৰতিটো শব্দ কেনেকৈ ক'ব লাগিব ছাৰে শিকাই দিলে। আৰু তেতিয়া আমাৰ থিয়েটাৰত মাইনী মামা আছে, মানে অৰুণ বেজবৰুৱা হয়, অৰুণ বেজবৰুৱা মই মাইনী মামা বুলি মাতো। অৰুণ বেজবৰুৱাই মোক শইকীয়া ছাৰ অহাৰ লগে লগে মোক ক'লে যে তই একো নকৰিবি, নিজাকে তই একো নকৰিবি, তই খালি একদম চকু কাণ বন্ধ ৰাখি শইকীয়া ছাৰে যেনেকৈ তোক ডাইলগ ক'ব তই তেনেকৈ ডাইলগ ক'বি, আৰু তই নিজৰ ফালৰ পৰা একো নকৰিবি। আৰু একদম ছাৰে যিটো সুৰত ক'ব তই সেইটো সুৰতে কৈ যাবি, তই দেখিবি নাটকৰ এটা বেলেগ ৰূপ হৈছে। আৰু মাইনী মামাই কোৱাৰ ধৰণে মই শইকীয়া ছাৰে যেনেকৈ মোক ক'লে তেনেকেই কৰিলোঁ, আৰু ঈশ্বৰৰ মানে আশীৰ্বাদ বুলি ক'ব লাগিব, আৰু সেইজন পৰিচালকৰ আশীৰ্বাদ, সেই পৰিচালকজনৰ কাৰণেহে মই পাৰিলোঁ। কিন্তু সেই বছৰ সেইখন নাটকেই আটাইতকৈ বেষ্ট মানে নাটক আছিল, আৰু বহুত মানে দৰ্শকৰ বিপুল সমাদৰ পাইছিল। নাম আছিলে স্বৰ্ণজয়ন্তী, আৰু স্বৰ্ণজয়ন্তীয়ে সেই বছৰ একদম বিখ্যাত নাটক হৈ পৰিছিলে। আৰু সেই বছৰৰ পাৰফৰ্মেঞ্চৰ ওপৰতেই হয়তো ভিত্তি কৰি পিছৰ বছৰ আকৌ আৱাহন থিয়েটাৰে আকৌ ৰাখিছিল, 2 বছৰ থাকিলোঁ। তাৰপিছতো মাতিছিলে, কিন্তু যাব নোৱাৰিলোঁ আৰু নিজৰ থিয়েটাৰত আপুনি 2 বছৰ। আচ্ছা, ইয়াৰ পিছত আহোঁ দৰ্শকসকল, এখন বিখ্যাত চিৰিয়েল, তেখেতক দেখিলে প্ৰথম সেই চিৰিয়েলখনৰ মনটোৱে আহে, আৰু কাষতে জয়ন্ত দাস বহি থকা নিচিনা লাগে। গমটো পালে ভাড়াঘৰ, আৰু নকলেও হয়, কিন্তু ভাড়াঘৰ। আচ্ছা, ভাড়াঘৰত আপোনাক কমলা সগাঘৰা বুলি ক'লে সকলোৱে ধৰক আপোনাক মোটামুটি নহয় ভালকৈ জানে, আৰু ময়ো ধৰক কিছু জড়িত আছিলোঁ। এতিয়া কথা হ'ল, আপুনি খুব সম্ভৱ 4টা বছৰ ভাড়াঘৰ, 4টা নহয়, আমি 4.5 বছৰ কৰিলোঁ। 4.5 বছৰ, ভুল হৈছে। 4.5 বছৰ আপোনাৰ চিৰিয়েলখন কৰাৰ কিছু মনত থকা ধৰক ঘটনা বুলিয়ে ক'লোঁ, আছেনে মনত? কি কথা কোৱা, আটাইতকৈ মনত থকা কথা হ'ল ইয়াৰ লগত কাজিয়া। ইয়াৰ লগত সদায় কাজিয়া লাগে মোৰ, ইয়াৰ লগত মোৰ সদায় কাজিয়া লাগে। তুমি দেৰিকৈ কিয় আহিছা, তুমি কষ্টিউম কিয় কোৱা নাই, তুমি মেকআপ ল'বলৈ কিয় কোৱা নাই, এতিয়া মই মিছ কৰোঁ এইবিলাক কথা। জানা কি হয়, মানে আমি ইমান বছৰ কৰাৰ পিছত ঘৰুৱা পৰিৱেশ হৈ যায়, সেইটো আৰু নহয়, মই এতিয়া মিছ কৰোঁ কেতিয়াবা। মানে আমাৰ এতিয়া মই য'ত কাম কৰি আছোঁ, তাৰ সহকাৰী পৰিচালকে যেতিয়া মোক আহি পেলাই কয় যে বাইদেউ আপোনাৰ বস্তুটো আপুনি আমুক কৰক, তেতিয়া মই মিছ কৰোঁ। তেতিয়া মই ইছৰাম এইবিলাক কথা কাৰণে মই সেইটো গাতে কম গালি বাইদেউ। গতিকে দৰ্শকক কৈছোঁ, ইয়াৰ লগতে মোৰ আটাইতকৈ বেছি কাজিয়া লাগে। আৰু ভাড়াঘৰ, আচলতে আমি ভাড়াঘৰ এখন চিৰিয়েল নহয়, ভাড়াঘৰ হৈছে এখন ঘৰ, এটা টিমটো আমাৰ এটা ঘৰ আছিল। আৰু আটাইতকৈ পাহৰিব নোৱাৰা ব্যক্তিজন আছিলে আমাৰ মৃদুলীয়া, এজন আমাৰ প্ৰথম পৰিচালক আছিল, যিয়ে ভাড়াঘৰক খাৰা কৰিলে, যিয়ে ভাড়াঘৰক এটা চিনাকি দিলে, যিয়ে আপোনালোকৰ মাজত ভাড়াঘৰক সোমোৱাই নিলে, আপোনালোকৰ মনত খাই দিলে। গতিকে আৰু তাৰপিছতে ইন্দ্ৰবাই সেইটো বস্তু কণ্টিনিউ কৰিলে। গতিকে তেওঁলোক দুজনক পাহৰিব নোৱাৰোঁ। বাকী গোটেই টিমটোক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। গোটেই আমাৰ টিমটো, আমাৰ এখন ঘৰ আছিল। আমাৰ এনেকুৱা আছিল, আমি কাৰোবাৰ জন্মদিনৰ কথাও যদি আমি ইটোৱে সিটোক পাহৰোঁ, আমাৰ শুনা শুনি হয়, কাজিয়া পেচাল হয়। আমাৰ এনেকুৱাও হয়
যে ভাত খাবলৈ সময়ত লাঞ্চ ব্ৰেক দিলে ভাত খাবলৈ আহ বুলি যদি কৈ থৈ নাহিলোঁ তেতিয়াও আমাৰ কাজিয়া পেচাল হয় আৰু এইবোৰ বহুত ঘটনা হয় আমাৰ সেইবিলাক বহুত নষ্টালজিয়া আমাৰ বহুত ভাল লগা হয় নহয় আমাৰ বহুত ভাল লগা কথা কিছুমান আছে বেয়া লগাও আছে বেয়া লগাবোৰ কম গতিকে সেইবিলাক আমি ধৰি থাকিবলৈকে নাই কাৰণ ভাল লগাবোৰ আমাৰ ইমান বহুত আছে সেইবিলাকক মানে হেৰি নকৰে গতিকে ভাড়াঘৰ বুলি ক'লে ভাড়াঘৰৰ স্মৃতি বুলি ক'লে এটা বহুত বহুত ভাল লগা অধ্যায় আৰু বহুত ভাল লগা স্মৃতি আচ্ছা এতিয়া বৰ্তমান আপুনি মই এতিয়া ৰেমনিত লাগি আছে সুন্দৰপুৰ গেষ্ট হাউচ তাতে কাম কৰি আছোঁ যেতিয়া ভাড়াবোৰ শেষ হোৱাৰ লগে লগে ৰেমনি চেনেলৰ পৰা খুব জোৰকৈ মাতিলে বহুত মৰম গ'ল এনেই কৰি আছোঁ কাম কৰিলোঁ চলি আছে লাহে লাহে চুৰিখন ডেভেলপো হৈছে লাগিছে মই এতিয়া আৰু এটা এতিয়া মানে কি হৈছে আমাৰ অভিনয় জগতৰ ক্ষেত্ৰত মানে কি হৈছে খুব এতিয়া উঠি অহা ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰত খুব সোনকালে গ্লেমাৰটো বিচাৰে তাৰ ফলত ধৰক কিছু ধৰক ক্ষেত্ৰত অকণমান আপোনাৰ মানদণ্ডটো কমি যোৱাৰ নিচিনা লাগে আপুনি সেই ক্ষেত্ৰত কি ভাবে আৰু ধৰক উঠি অহা ল'ৰা ছোৱালীখিনিক আপুনি কি উপদেশ দিব যে এইটো কৰা বা এইটো কৰা এইটো কৰিলেহে আজি ধৰক আপোনাক আজি আপুনি ভাল অভিনয় কৰে কাৰণে আপোনাক ধৰক মানুহে ভালকৈ চিনি পায় আপুনি কম সময়তে গ্লেমাৰ বিচৰা নাই আপুনি বহুত কষ্ট কৰি আহি ধৰক এটা পৰ্যায় পাইছে আজি সকলোৱে চিনি পাইছে অকল অভিনয়ৰ ক্ষেত্ৰতে নহয় মই চব ক্ষেত্ৰতে দেখিছোঁ সস্তীয়া যিটো মানে গ্লেমাৰ সেইটো আজিকালি বিচৰা হৈছে কিন্তু এটা কথা যেতিয়া তুমি এডৰা গছ ৰুবা গছ পুলি এটা ৰুলা তাত পানী দিলা সাৰ জাবৰ পাই সি ধুনীয়াকৈ ডাঙৰ হ'ল এতিয়া কথাটো হৈছে কি সেই যেতিয়া গুৰিটো মজবুত হ'ব সেই গুৰিটো মজবুত হ'লে সেই গছজোপা যিমানেই ডাঙৰ হ'ব সিমানে তাত জাতিষ্কাৰে হ'ব সি কেতিয়াও বাগৰি নপৰে গতিকে গুৰিটো মজবুত হ'ব লাগিব গতিকে নতুন প্ৰজন্মই এইটো কথাই ভাবিব লাগিব যে আমি গুৰিটো প্ৰথমতে মজবুত কৰোঁ গুৰিটো মজবুত হ'লেহে গছজোপা ধুনীয়াকৈ ডাঙৰ হ'ব আৰু গছজোপা যেতিয়া ডাঙৰ হ'ব সি বহুত দিনলৈ ধুনীয়া হৈ থাকিব যেতিয়া গুৰিটো মজবুত হ'ব গতিকে যিসকল মানে নতুন মানে মই নতুন বুলি অকল ক'ব নিবিচাৰোঁ পুৰণাও ক'ব বিচাৰোঁ যিসকলৰ গুৰিটো মজবুত নহয় বেছটো নাই তেওঁলোকৰ কেতিয়াও পিছলৈ থাকিব নোৱাৰে বেছিদিন জীয়াই থাকিব নোৱাৰে সেই গছজোপা হাৰি যাবই সেই গছজোপা জীয়াই থাকিব নোৱাৰে কেতিয়াও গতিকে গুৰিটো মজবুত হ'বই লাগিব আৰু গুৰিটো মজবুত কৰিবৰ কাৰণে তাত সাৰ জাবৰ পানী দিবই লাগিব আৰু অন্যথা কেতিয়াও সেই গছ হৈ নাথাকে আজিৰ বস্তুবাজিৰ সমাজত এই সস্তীয়া গ্লেমাৰটো কিন্তু সকলোৱে বিচাৰে চবৰে মনত কিন্তু এটা সোনকালে গ্লেমাৰ পোৱাৰ সোনকালে ফেমাছ হোৱাৰ এটা মানসিকতা কিন্তু আছেই সেইটো তুমি নোট কৰিব নোৱাৰা কিন্তু যিসকলৰ বেছটো ভাল যিসকল সঁচাকেই জ্ঞানী যিসকলৰ গুৰিটো মজবুত তেওঁলোকে কিন্তু সস্তীয়া কোনো জনপ্ৰিয়তা বা সস্তীয়া কোনো গ্লেমাৰৰ পিছত নদৌৰে তেওঁলোকে জানে যে আজি নহয় কাইলৈ মোৰ এই গুৰি মজবুত গুৰিৰ যিজোপা গছ এই গছজোপা ফল ফুল ধৰিবই জাতিষ্কাৰ হ'বই গতিকে যাৰ ধৰক আচলতে যিখিনি প্ৰয়োজনীয় জ্ঞান সাম্যক জ্ঞানখিনি যাৰ নাথাকে তেওঁলোকেহে এইবিলাক কৰে গতিকে যিখিনি মানুহ যিখিনি নতুন প্ৰজন্মত যিখিনি অভিনেতা অভিনেত্ৰীয়ে হওক বা অন্য শিল্পীয়ে হওক নিজৰ বেছটো বনাই লৈছে তেওঁলোকৰ কোনো চিন্তা নাই আজি তেওঁলোকক কোনোবাই নিবিচাৰিব পাৰে কিন্তু অনাগত দিনত তেওঁলোকেহে জীয়াই থাকিব আমি বাইদেউ যিখিনি কথা কৈছে আমি সমালোচনা কৰিব সেইটো ক'ব বিচাৰোঁ মই যে সমালোচনা নহয় দেই এইটো একদম জেনুইন কথা আৰু মই মোৰ মনৰ ভাৱটোহে আপোনালোকৰ আগত কৈছোঁ গতিকে বস্তুটো বেয়াকৈ ভাবিব নালাগে একদম পজিটিভলি কথা এটা আলোচনা কৰিছোঁ সেইখিনি বুজাই বুজিব নিশ্চয় নমস্কাৰ ভিন্দৌ আচ্ছা হেৰি মই কথা এটা সুধোঁ আপুনি কওকচোন বাক প্ৰথম কেনেকৈ ক'ত লগ পাইছিলে আৰু আপোনালোকৰ এৰেঞ্জ মেৰেজ নে লাভ মেৰেজ আছিলে প্ৰথম মানে আচলতে তেওঁলোকৰ ঘৰখনৰ লগত আমাৰ ঘৰখনৰ এটা বহুত পুৰণা সম্পৰ্ক এটা আছে আৰু অলপ দূৰ সম্পৰ্কীয় হয় তেওঁৰ দেউতাক সত্ৰীয়াৰ লগত জড়িত আৰু সেই মৰ্মে তেওঁলোক তেখেত মাজুলীলৈ গৈ থাকে গ'লে আমাৰ ঘৰতেই থাকে আৰু মোৰ লগতেই বেছি সময় কটায় আৰু সেই তেতিয়াৰ পৰাই এটা চিনাকি এটা আছে
তাৰপিছতে মই কামৰ কাৰণে মই গুৱাহাটীলৈ গুচি আহিলোঁ। গুচি অহাৰ পিছত প্ৰথম যেতিয়া মই তেওঁলোকৰ ঘৰলৈ গৈছোঁ তেতিয়া ক্লাছ 8 মানত তাই পঢ়ি আছে। আৰু মই ঘৰলৈ যাওঁতে মোৰ লগত মোৰ বন্ধু এজন গৈছে, এটা বগা আগৰ যেনেকুৱা ফিল্ড দিয়া যে ফ্ৰকবিলাক থাকে তেনেকুৱা ফ্ৰক এটা পিন্ধি ওলাই আহিছে। আৰু সেইদিনাই মই মোৰ বন্ধুটোক কৈছোঁ যে এই ছোৱালীজনী মোৰ বিয়া পাতিম। সেইটোৱে আৰু আমাৰ এইটো প্ৰেম বিবাহ প্ৰায় 6 বছৰমান প্ৰেম কৰিলোঁ। তাৰপিছত কিছু মানে ঘাত প্ৰতিঘাতো গ'ল, গৈ লাষ্টত বিয়াখন হ'লগৈ। ফাইনেলি হ'লগৈ। হ'লগৈ। দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ। প্ৰশ্ন নহয়, আমি কথাই পাতি আছোঁ যিহেতু। কেতিয়াবা ধৰক ৰিয়েল লাইফত বায়ে ধৰক বেলেগৰ ৱাইফৰ হয়, ধৰক কেতিয়াবা এই চিন চলি আছে ধৰক, সেই চাই থাকিলে আপোনাৰ কেতিয়াবা ক'ব গ'লে ধৰক যিটো সচৰাচৰ হয় আৰু কেতিয়াবা হয়নে বাৰু তেনেকুৱা? আচলতে সেই বস্তুটো মোৰ নহয়, কিন্তু এটা বস্তু হয়, এটা বস্তু কেতিয়াবা বৰ দুখ লাগে জানানে? হয় নেকি? ক'ৰবাত একেলগে ফুৰিব গৈছোঁ, ফুৰিবলৈ যাওঁতে তাই প্ৰধানকৈ সেই যেতিয়াৰ পৰা ভাড়াঘৰ কৰিবলৈ গ'লে তাৰ পিছৰ পৰা এটা বস্তু জন্ম হ'ল মানে ক'ৰবাত ফুৰিবলৈ যোৱাৰ লগে লগে তাইৰ ওচৰলৈ আহি মানুহখিনিয়ে মানে আপোনাৰ হাজবেণ্ড নাহিল নেকি? আপুনি ওচৰতে আছে? মই লগতে আছোঁ। আপোনাৰ হাজবেণ্ড নাহিল নেকি? মানে এই লগতে আছে নহয়, মানে হাজবেণ্ড নাহিল নেকি? সেইখনটো ইমান দুখ লাগে। দুখ নকৰিব, ৰিলতহে হৈছে, ৰিয়েলতো আপোনাৰ লগতে আছে। আচ্ছা, কিন্তু আৰু এতিয়া কথা এটা, মই বাক নকওঁ, আপোনাক শুনিছোঁ আৰু দৰ্শককে জানো, বাৰ এটা ভাল গুণ আৰু এটা বেয়া গুণ। মই বাক নকওঁ, আচ্ছা, দৰ্শকে গম পাব, বাক নকওঁ। মোৰ ভিতৰত আছে, বহুতখিনি আছে। এটা মেইনলি এটা বস্তু মোৰ সঁচাকৈ মোৰ সুখী, সেইটো হৈছে কি মই মানুহৰ কাৰণে কিবা এটা খুব ভাল পাওঁ। মানুহক মানে সহায় কৰা, তেনেকুৱা ধৰণৰ। আৰু একজেক্টলি সেই বস্তুটো তাইৰ মাজতো আছে। লোকৰ কাৰণে ভাবি তাই খুব ভাল পায়, সেইটো টাইমত তাই খুব ভাল হেৰি মানে কৰিব খোজোঁ। সেইটো লৈ পেলাই মই যথেষ্ট মেইনলি মই এইটো ক'ব খুজিছোঁ যে মই মাজুলী, মই আছোঁ গুৱাহাটীত দেই, কিন্তু মোৰ আত্মাটো মাজুলীত আছে। আচ্ছা আচ্ছা। আৰু মই মাজুলীখন যিমান ভাল পাওঁ তাতে এটা ষ্টেপ আগত তাই থাকে পাৰে, কিন্তু সেইটো কথাটো তুমি নকওঁ নোকোৱাটো নকওঁ। আচ্ছা, বেয়া বস্তুটো কি ধৰণৰ হৈছে তাই ধৰক এনেই হোৱা জানানে? হয়তো শকত হোৱাৰ কাৰণে গম পালে নহয় সাগৰিকাবাৰ বেয়া গুণটো। সেইটোতে খং উঠে, কেতিয়াবা গালি পাৰোঁ। মানে মই ঘৰত মই কামৰ পৰা আহি পাইছোঁ, ড্ৰয়িং ৰুমত মানে মই এটা বস্তু হয় মানে চিজিলটো মই ভাল পাওঁ। আৰু যেতিয়া আপোনাৰ চিজিলখন লগে লগে তাই আৰম্ভ কৰি দিলে, আৰ্মি শাসনে আৰম্ভ কৰি দিলে ইয়াত। তাইৰ বেয়া গুণৰ ভিতৰত সেইটোৱে আছে, বাকী মোটামুটি ঠিকে আছে। আৰু এটা বেয়া বস্তু মই মানে বেয়া পোৱা এটা বস্তু হৈছে কি তাইৰ মূলধনটো এগৰাকী শিল্পীৰ কাৰণে নিজৰ ফিজিকটো অকণো যত্ন নকৰে নহয়, অকণো যত্ন নকৰে। শেহতীয়াকৈ এতিয়া উপায় নাপায় মোৰ লগত বাধ্যত পৰি এতিয়া সেই জিমলৈ যোৱা হৈছে, গৈ জিম কৰিবলৈ আৰম্ভ কৰিছে আৰু। কি হয়, মই ভাবোঁ বা ধৰক শকত হৈ থকাৰ কাৰণে মানুহে আৰু বেছি ভাল পাই আছে নেকি বাৰু? নহয়, সেইটোতো হয়েই, সেইটো একেবাৰে হয়, কিন্তু তথাপিতো লাগে আৰু তথাপিতো অকণমান লাগে দিয়াচোন। আৰু যদি ক্ষীণাই যায় তেতিয়াহ'লে হয়তো সেই লেথাৰ্জিক গুণটো নাথাকিব পাৰে। হয় হয়, ঠিক আছে। দৰ্শকসকল, সাগৰিকাবাৰ বিষয়ে বহুত কথা জানিলে ভিন্দৰ দ্বাৰা, গতিকে ভিন্দ আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। তোমালোকে থাকিব ধন্যবাদ। এতিয়া আহোঁ, ভিন্দৰ লগত আমি চিনাকি হ'লোঁ, দৰ্শকসকলেও চিনাকি হ'লে। এতিয়া কথা এটা সুধোঁ, যিটো কথা ভিন্দক মই সুধিছোঁ কিন্তু আপোনাক মই নকওঁ, সেইটো নকওঁ, দৰ্শকে গম পায়। ভিন্দৰ এটা ভাল গুণ আৰু এটা বেয়া গুণ। ভাল গুণ তেওঁৰ ঢেৰ আছে, মানে বহুতেই ভাল। মানে মই ভাবোঁ তাৰমানে মই মোৰ জীৱন সংগী হিচাপে মই যাক আগতে ভাবিছিলোঁ আৰু যাক মই ভাবিম তেওঁ মোৰ দেউতাৰ নিচিনা হ'ব লাগে। মানে প্ৰত্যেকগৰাকী ছোৱালীয়ে দেউতাকক তেওঁ আইডিয়েল হয়।
সাধাৰণতে দেই আৰু ল'ৰাৰ মাক আইডেল হয় গতিকে মোৰ মানে ভাৱ আছিলে যে মোৰ যিজন জীৱনসংগী হ'ব মোৰ দেউতাৰ নিচিনা হ'ল মই এইটো কথা কোৱা নাই দেউতাৰ নিচিনা ধুতি পিন্ধক বা সেইটো কথা কোৱা নাই কিন্তু দেউতাৰ নিচিনা সৎ হ'ল আৰু মোৰ হাজবেণ্ডৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে মোৰ হাজবেণ্ড এজন সৎ আৰু সেইটো কাৰণে মই তেখেতক যথেষ্ট শ্ৰদ্ধা কৰোঁ আৰু ভাল পোৱাটোতো আছে এইটো বেলেগ কথা কিন্তু মই যথেষ্ট শ্ৰদ্ধা কৰোঁ যথেষ্ট সন্মান কৰোঁ আৰু মই সন্মান কৰোঁ কাৰণেই চাগে মোৰ আজিৰ যিটো মোৰ এটা ব্যস্ততাপূৰ্ণ জীৱন সেই জীৱনটো সুন্দৰকৈ সুচাৰুৰূপে চলি যাব পাৰিছে বেয়া আপোনাৰ কথা কিন্তু সুন্দৰ কৈছে ন বেয়া গুণটো কৈছে বেয়া গুণ কৈছে ভাল গুণো কৈছে কিন্তু আপোনাক নকওঁ বেয়া গুণ দৰ্শকসকলে গম পাই আছে গম পাইছে ন বেয়া গুণ সাংঘাতিক আছে ইমান বকে কি বা বুজিছে এই বিচনা চাদৰখন কেলে খুব নচল বুলি বকে বুজিছেনে সেইটোৱে বেয়া গুণ এতিয়া বাকী চব ঠিকে আছে ইমান খুব বকে এইটোৱে খং উঠে সেইটোৰ মাজে মাজে আপোনাৰ খং উঠে কেলে খং উঠিব আপোনালোকৰ মাজত কেতিয়াবা ধৰক কাজিয়াটো প্ৰচলিত হয় আৰু বেলেগ নহয় কেতিয়াবা ধৰক এনেকুৱা কাজিয়া মানে ধৰক মনত আছে নেকি ধৰক সাংঘাতিক কাজিয়া দুদিনমানলৈকে ধৰক আপোনালোকৰ মাত বোল নাই নহয় সেনেকুৱা আগতে হৈছিলে জানা আজিকালি মানে কি হয় আজিকালি ল'ৰা ডাঙৰ হৈছে আজিকালি সময়ো নোহোৱা হ'ল আচ্ছা সেই কথাটোৰ কাৰণে আজিকালি মানে ইমান ডাঙৰ কাজিয়া নহয় আজিকালি অলপ বকিলে মই বহিয়ে দিওঁ আৰু আমাকো মুখেৰে কৈ থাক বুলি পেলাই মনে মনে বহি দিওঁ মই যেতিয়া নিউট্ৰেল হৈ দিওঁ তেতিয়া কাক বকিবলৈ মন নাথাকে তেতিয়া তেওঁ নিজে নিজে মনে থাকে কিন্তু আগতে হৈছিলে মোৰ ল'ৰা জন্ম হোৱাৰ আগতে সাংঘাতিক বিবাদৰ কাজিয়া হয় দুদিন তিনিদিনলৈ মানুহ নোহোৱা হৈ যায় এতিয়া মানে সময়ো নাই ল'ৰাৰ লগত ব্যস্ত ইফালে চিৰিয়েলৰ শ্বুটিং ল'ৰা ঘৰ ঠিক আছে বা বহুত ভাল লাগিলে আপুনি যথেষ্টখিনি সময় দিলে তুমি বহুত দিনৰ মূৰত আহিলা ভাল লাগিল ধন্যবাদ থাকিল আৰু আপোনাৰ আৰু ভাল ভাল কাম কৰি যাওক আমাক ৰাইজক দি যাওক ভাল ভাল কাম তাকে কামনা কৰিছোঁ ধন্যবাদ থেংক ইউ